वेलकाम टू माई निউ চেনেল ডিজি অসম ব্লগ। আপোনালোক সকলো ভালে আছেনে? আৰু সকলোৱে ভালে থাকক। আজি মই এটা ব্লগ বনাম বুলি ভাবিছোঁ। এতিয়া কি ব্লগ বনাম, কোনটো টপিক লৈ বনাম মই এতিয়া নকওঁ। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, আৰু যদি পাৰে মোৰ লগত বলক, দেন তাতে গৈ আমি কথা পাতি আছোঁ। এতিয়া বাই বাই। আজি মই এটা ঐতিহ্য বহুত পুৰণা মন্দিৰ এটা দেখাম। তো মই যোনটো আগৰ ব্লগ বনাইছিলোঁ, তো আগৰ ব্লগটোত অলপকৈ দিয়া আছিলে, কিন্তু ভালকৈ দিব নোৱাৰিলোঁ পোৱা ডিটেইলছখিনি। তো ভাবিছোঁ আজি ভালকৈ গোটেই ডিটেইলছখিনি আজি মই ভিডিঅ'টোত দেখাম। তো মই যোনদিনাখন কমন নগৰৰ গোটেই ব্লগটো বনাইছিলোঁ, তো আজি সেই ৰাস্তাটো দিয়ে যাব লাগিব। ব'লক আমি গৈ থাকোঁ। মই যোনটো জেগাটুকুৰাত আহিম বুলি কৈছিলোঁ, সেই জেগাখিনি পামহিয়ে, কিন্তু বহুত তললৈ নামি যাব লাগিব আৰু বহুত ৰিক্সিও হয়। গৈ আছোঁ। এতিয়া ৰাস্তা মই গম পোৱা মতে এইটো ৰাস্তাই বুলি গম পাওঁ, এইপিনেদি আহে বুলি গম পাওঁ, কিন্তু মই ইমান এটা ভালকৈ গম নাপাওঁ। হয়তো বেলেগ ফালেও আহিব পাৰে, সেই মন্দিৰটোলৈ বেলেগ ফালেও ৰাস্তা থাকিব পাৰে আহিবলগীয়া। তো এতিয়া গৈ সুধিলে হ'ব এতিয়া কেইটা ৰাস্তা আছে। এতিয়া বহুত তললৈ নামি যাব লাগিব। এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া মই মন্দিৰ যোনজন পূজাৰী হয়, পূজাৰীজনক মাতিব লাগিব। তো তেওঁৰ পৰাই গম পাম গোটেইখিনি কথা। আৰু ইমান মই অলপ চলপ জানো যদিও তেওঁৰ মুখৰ পৰা শুনিলে বেছি ভাল হ'ব। কেনেকৈ একজেক্টলি মই ক'ব নোৱাৰোঁ যে সেইখিনি সঁচা বুলি, কিন্তু এইটো গম পাওঁ যে 1968 মন্দিৰটো নিজে স্থাপিত হৈছিলে বুলি। তো তেওঁক সুধিব লাগিব। এতিয়া তেওঁক বিচাৰি চাওঁ এতিয়া ক'ত আছে। তেওঁ বৰ্তমান নাই, অলপ ওলাই গৈছে, আহিব অলপ টাইমৰ কাৰণে। মই ৱেইট কৰিব লাগিব, 10-15 মিনিটমান ৱেইট কৰিব লাগিব। এফালে ওলাই গৈছে কিবা কাম এটাত। তো চাওঁ অলপ ৱেইট কৰি চাওঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব, কিন্তু শেষলৈকে চাই থাকিব। মানুহজনৰ ঘৰ পালোহি, যোনজনে মন্দিৰটোৰ মানে গোটেই চোৱা চিতাবিলাক কৰে। তেওঁ কাৰণে ৱেইট কৰি আছোঁ, আহি আছে বোলে। তো চাওঁ আৰু মোৰ জোতাযোৰ ফাটিলে, সেইযোৰ জোতাযোৰ। খুৰা পালেহি। এতিয়া খুৰা মই এতিয়া মন্দিৰলৈ যাম। তো তাতে গৈ পিনে অলপ খুৰা সুধিম মন্দিৰটো কেনেকৈ স্থাপিত হৈছিলে, কেনেকুৱা কি ধৰণৰ। তো ব'লক আপোনালোকে ভিডিঅ'টো চাই থাকক। খুৰা মই ওপৰত যাওঁ এতিয়া।
ফাইনেলি মন্দিৰটো পালোহি। মন্দিৰটো বনাই আছে এতিয়ালৈকে, কমপ্লিট হোৱা নাই। তো মোটামুটি হৈছেগৈ আৰু অলপ লাগিব চাগে অলপ টাইম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া পণ্ডিতজনৰ লগত কথা পাতিম, পণ্ডিত বুলিয়ে কৈছোঁ আৰু এতিয়া তেওঁৰ মুখৰ পৰা এতিয়া শুনিম আৰু এতিয়া কি কয়। আপোনালোকে চাই থাকিব শেষলৈকে ভিডিঅ'টো। ओम 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 महाजलसा रथ शिवरा महाजलसा रथ शिवरा नाव को मैं मनसा और गणेश ये नीलकंठ 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 और ये ऋषिमणि बाबा ऋषिमणि ये इधर उत्पन्न हुआ ऋषिमणि है। और ये हिमालय पर्वत ये देखे मैं अपना भिडिओ आको बार मैं भालके देखाई आसो आपनालोके एबार चाওক गोटेइखिनि এটা হচ্ছে শেষনাগ উপরত এইরকম করে আছে দেখা পাইছে না শেষনাগ। और तार এটা নিচে বিষ্ণু ভগবান, तार गणेश, तार এটা নীলকণ্ঠ নীলকণ্ঠ और এটা ऋषिमणि बाबा এটা हिमालय पर्वत এটা सब আছে না। তারপর এটাই তো महाजलसा श्री 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 महाजलसा महाजलसा এটা হচ্ছে সিংহদেবী এটা হচ্ছে ষাঁড় বাবা তার উপর ব্রহ্মা বিষ্ণু মহীশূর তার ষাঁড়ৰ ওপৰত আছে এই ষাঁড়ৰ ওপৰত ব্ৰহ্মা বিষ্ণু মহীশূৰ আছে আৰু সেইপিনে ঝৰ্ণাটো সেইপিনে পৰা আহি থাকে ন। আচ্ছা এইটা গণেশ একটা আছে তাতে और এইটা ত্রিশূল একটা ওই কোনাটা ত্রিশূল আছে। এইটা গই जो गोई है ना घड़ियाल घड़ियाल रे एटू घड़ियाल है ना घड़ियाल। और ये शिवर पैर और ये तो के रे এটা গণেশ। और ये ऊपर तो पत्थर आसे कांटा कांटा वाला ये अंदर तो देखिब पारिब ভিতর কিমান ভিতৰত আছে এই ভিতৰত এই যে দেখি আছে এই যে पत्थर है ना এই যে দুই তিনটা पत्थर আছে कांटा काट और नीचे
অলপ কথা পাতোঁ। তো ইয়াৰ বিষয়ে অলপ তেওঁৰ মুখৰ পৰা আমি শুনো, তো বাকীখিনি মই নিজে ক'ম বাৰু। খুৰা এই কওকচোন অলপ। अच्छा कह रहे ये तो बाला चतुर्दशी पूजा देने के लिए आदेश दिया है। हाँ आदेश दिया है, हमें एकू देखा नहीं येते एर ऊपर तो होम करी आसो हमें होम करी होम जगह तार पीछे तो एक आदेश दिल पानी भी नहीं देखा नहीं कुछ नहीं ये मूर्ति गिला एकू नहीं कोई नहीं तार पीछे तो मैं देखा पाइसो कह रहे एक 21 तार पीछे 21 साल पीछे এইটা চাফা কৰা আদেশ দিছে। এইটা চাফা কৰা আদেশ দিয়াৰ পিছতে এইটা সম্পূৰ্ণ ওলাই গ'ল আৰু ছবিগিলাটো ইমান ডাঙৰ ডাঙৰ নাই, এতিয়াতো ছবিগিলা ডাঙৰ হৈ গ'ল আৰু চব দেখি চব জিতনা আৰু মানুহৰ ৰক এই শিলৰ ওপৰত ৰক আছে আৰু মানুহৰ এই যে ৰক আছে এই ৰকমের ৰক এটা সম্পূৰ্ণ ওলাই গ'ল। আজি अब 51 जुबिली पनि হৈছে এতিয়া আমি के 51 में 50 में जुबिली गरिছোঁ। जुबिली হৈছে, जुबिली হোৱাৰ পিছতে এতিয়া দুখীয়া মানুহ এই মন্দিৰ বনাব পৰা নাই আজিলৈকে। কোনো মানুহ अब কোনো মানুহ सास होइले कुनै कहे बनाइ दिउँ मन्दिर भन्ने এতিয়া हामी यस मन्दिर के लिए हामी आशा गरिरहेका छौँ। कोही भक्तजन राइज कोही ये मंदिर का लिए कर देने के लिए ये हामी तक तो जो बनाव पारा नहीं पोस्ट लगाया त्या ऊपर के मुकुट दी नहीं पाया नहीं ये मुकुट तो हामी दिवर कारण चेष्टा गरिरहेछौँ। त्यहाँ ढाकी एर হৈছে कामाख्या हिंसा कामाख्या मंदिर जिमान शक्ति आज बहुत बाहर बाहरबाट मानु आए और बोले काम सिद्ध होइसे आई कुछ चढ़ाई जाए हमारा मनोभाव तो सिद्ध हो गल। कामाख्यार हिंसा ना कामाख्यार हिंसा यहीटा तो नरकासुर पहाड़त ये बस है और इसमें ये जिनिस तो बनाया नरकासुर ही ये थापन गया था पूजा के लिए। कामाख्या तो जाने नहीं सका नरकासुर जो कि ये पहाड़ रास्ता बनाने जो कह रहे कामाख्या माता नरकासुर को आदेश दिया था। आदेश दे समय ये पहाड़ों जावा पारा नहीं कह रहे जाते जाते ये जो कह रहे कामाख्या पाउने बेला में रात में कंप्लीट शिवसागर से रास्ता ये कंप्लीट करी तार ईटा आसे त्या तार नरकासुर ईटा तार पीछे तो ये जो उसको बहन तो कह रहे डाग मुर्गी डाग दी मुर्गी डाग आगे आगे बनावर इच्छा नरकासुर यही कारण पीछे ये तो नरकासुर ही स्थापन करा নৰকাসুৰে নৰকাসুৰে ঠিক আছে দিয়ক বাৰু। এই মা জখলা মন্দিৰটো নিজে নিজে 1968 হৈছিলে। তো খুৰা সপোনত আহিছিলে, তো গোটেই গাঁৱৰ মানুহবিলাকে মিলি পিনে মন্দিৰটো বনাইছিলে। তো এতিয়া যদিও মন্দিৰটো কমপ্লিট হোৱা নাই তো মোটামুটি হৈছে আৰু বহুত দূৰ দূৰ পৰা মানুহ আহিছে কোৱা মতে আৰু খুৰাই। আৰু লগতেতো সঁচা কথা ইয়াত যি প্ৰে কৰে আৰু গোটেইখিনিকে পায়। আৰু মই কেইবাজনৰ মুখৰ পৰা শুনিছোঁ মা জখলা মন্দিৰত মনেদি যি বিচাৰে তো সেইটো পায়। তো ময়ো আপোনালোকৰ কাৰণে পে' কৰিছোঁ, সকলোৱে ভালে থাকক, সুখী থাকক, বেমাৰ আজাৰ নহওক। তো সেয়াই পে' কৰিলোঁ। ভিডিঅ'টো কেনেকুৱা হ'ল নাজানো, যদিহে মোৰ ভিডিঅ'টো ভাল হৈছে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ, আকৌ লগ পাম, বাই বাই।